গুড মৰ্ণিং এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি এটা খানাৰ আয়োজন কৰা হৈছিলে। খানাটো সেই কইনা নিবলৈ আহোঁতে সকলোৱে আমাৰ ঘৰৰ পৰিয়ালৰ লোকে মিলি এটা পইচা ডিমাণ্ড কৰি পইচা ৰাখিছিলে। সেই পইচাটো আমি অহালৈ বাট চাই এটা খানা খাম বুলি থৈ দিয়া হৈছিলে। সেই খানাটো আমি যোৱা দেওবাৰে খালোঁ। তাৰে কিছু আপোনালোকক অংশ দেখুৱাম, আহকচোন চাওঁ কেনেধৰণৰ ফূৰ্তি হ'ল। এয়া সকলোৱে চব্জি কাটিছে, মাংস কটাই মাংস কাটিছে। এয়া মামাহঁতো আহিছে, বহি আছে, চাওকচোন। কাটিলে মাংসটো দেখা দে। অলপ ঘূৰি আহোঁ লাগিছে ইমান। কিনো ল'ৰা লগত পাহিয়ে বিয়া হ'লে কলাৰ কাপোৰখন ন কামাণ্ডৰ নিচিনাকৈ বান্ধিবি। পিঁয়াজ কাটি পিঁয়াজ চকুত ধৰিছে। ভাতৰ মাৰ কাটিছে। চবেই চাইছিল, চাইলেণ্ট হৈ গ'লে মাইনা ফ'কাছত মানে এতিয়া মোবাইলটো কি ওলাইছিল ন হাগিব। দৰ্শনটো আমাৰ মেফিলত কিয় নাহিব আৰু দৰ্শনটো হ'লেও জানুৱাৰী বহাটো বেয়া দেখিছে আৰু দেই। ইমান একেবাৰে ডাঙৰ খিনি বহি লৈছো, পোৱালিকেইজনী চাই আকৌ চাই আছে। কাৰ গান মাতিবলৈ দিওঁ? কংকুৰে নাই খোৱা। ঐ মোৰ ফোনটো ক'ত থাকিল? সেইটো কাৰ ফোন? ঐ মোৰটো ক'ত আছে? এইটোৱে হয় তোৰটো। সেইটো আইমনৰটো চকীত আছে। কিয় ফোন বিচাৰ কৰিছে কিয়? আগতে ভাত খাই লওঁ, ফোন পাবি নহয়। শেষ হোৱাৰ পিছত সিহঁতৰ ৰাতি ৰখাই থৈ তাৰ পিছত কাজিয়া চাওক। এই ৰাম, দোকানী একে চাইছো সমান। ডাঙৰটো খাই পেলাই থৈ দিলে। কাজিয়া কৰি দোকানী বাৰু সৰু ডাঙৰ বনাব না বিক্ৰী কৰা বস্তু। দগা পলা লৈ আহ, এনেকুৱা কথা নহয়। দগা পলা লৈ আহ। নিজৰটো খাই খাই শেষ কৰি বেলেগৰ ডাঙৰ টুকুৰটো লৈছিলে, কাঁহি মাহি লৈ পেলাই কয় লিপষ্টিক যুদ্ধ খাই বৈ লৈ পেলাই লগাই দিম, কিন্তু দি নপঠিয়াই। ই পালে সাফৰটো, ই পালে লিপষ্টিকটো। এতিয়া জিকিলে লিপষ্টিক পাৰ্টি, সাফৰ পাৰ্টি হাৰিলে কালি আনিম 100% আনিম দেই। দে লগা টানিছি মই এইফালে পৰিলে, মই টানি দিছাও এইটো পৰিলে।